আজি প্ৰথম খবৰটো হৈছে দেওবাৰৰ পৰা ভক্তসকলৰ বাবে খোলা হ'ব কামাখ্যা মন্দিৰৰ প্ৰৱেশ দুৱাৰ আৰু সুদীৰ্ঘ 8 মাহৰ মূৰত ভক্তৰ বাবে মুকলি কৰা হ'ল কামাখ্যা মন্দিৰৰ প্ৰৱেশ দুৱাৰ। শনিবাৰে দেৱালয় পৰিচালনা সমিতিয়ে লোৱা সিদ্ধান্ত অনুসৰি 11 অক্টোবৰ অৰ্থাৎ দেওবাৰৰ পৰা মন্দিৰ প্ৰদক্ষিণ কৰিব পাৰিব ভক্তপ্ৰাণ ৰাইজে। অৱশ্যে এই সময়খিনিত বন্ধ থাকিব দেৱালয়ৰ গৰ্ভগৃহ আৰু জিলা প্ৰশাসনৰ সৈতে কৰা আলোচনাৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰিছে পৰিচালনা সমিতিয়ে। অৱশ্যে কোভিডৰ এই পৰিৱেশৰ মাজতে ভক্তসকলৰ বাবে মন্দিৰৰ প্ৰৱেশ দুৱাৰ খোলা হৈছে যদিও মানি চলিব লাগিব কেতবোৰ কঠোৰ নীতি নিৰ্দেশনা। এই নিয়মসমূহ ক্ৰমে দেৱালয়ৰ দুৱাৰ পুৱা 8 বজাৰ পৰা সূৰ্য অস্তলৈকে খোলা থাকিব। অৱশ্যে নৱৰাত্ৰি বা দুৰ্গা পূজাৰ সময়ত এই সময় সলনি হ'ব পাৰে। আৰু স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত চিকিৎসা শিবিৰত ভক্তসকলে কোভিড-19ৰ ৰেপিড এন্টিজেন টেষ্ট কৰাব লাগিব আৰু যিসকলে শেষৰ 3 দিনৰ ভিতৰত পৰীক্ষা কৰিছে তেওঁলোকে ভ্ৰমণৰ সময়ত পৰীক্ষাৰ প্ৰতিবেদন দেখুৱাব লাগিব। আৰু প্ৰতিবেদন দেখুওৱাৰ পিছত ভক্তসকলে কামেশ্বৰ মন্দিৰৰ সন্মুখত অৱস্থিত আন্নক্ষেত্ৰৰ কাৰ্যালয়ৰ পৰা প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব লাগিব। ইফালে প্ৰতিজন ভক্তই সৰ্বাধিক 15 মিনিট সময়হে লাভ কৰিব আৰু মাস্ক পিন্ধাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। ইয়াৰ পিছৰ খবৰটো হৈছে কৰ সংগ্ৰহৰ নামত সৰ্বসাধাৰণ ৰাইজক চৰকাৰৰ মাত। ৰাইজৰ বিৰোধিতাক নেওচি অচিৰে বগীবিল, লখিমপুৰৰ পথালি পাহাৰ আৰু গোলাঘাটৰ ৰঙাজানত 3খনকৈ টোলগেট মুকলি কৰাৰ বাবে চৰকাৰে যোজা চলাইছে। জানিব পৰা মতে শীঘ্ৰে এই 3খন টোলগেট মুকলি হ'ব। আনহাতে উজনিলৈ 4-লেন পথ নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগেই দেৰগাঁও আৰু জাজিডিমৰ মাজত 2খনকৈ টোলগেট স্থাপন কৰা হ'ব। একেদৰে সম্প্ৰতি বন্ধ হৈ থকা কলীয়াভোমোৰা দলঙৰ সমীপৰ টোলগেটখনো পুনৰ মুকলি কৰা হ'ব। বিশেষকৈ ৰাইজৰ নিৰ্লিপ্ততাৰ সুবিধা লৈ লখিমপুৰ জিলাৰ পথালি পাহাৰত মুকলি কৰিবলগীয়া টোলগেটখনৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু চলিত বৰ্ষৰে পৰা আৰম্ভ হ'ব এই টোলগেটখন। উল্লেখ্য যে টোলগেট স্থাপন হোৱাৰ লগে লগে সৰু বৰ সকলো গাড়ীয়ে কৰ দিব লাগিব আৰু যাৰ ফলত ৰাইজৰ মূৰত পুনৰ এক মাৰ পৰিব। ইয়াৰ পিছৰ খবৰটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগৰ 2018 চনত অনুষ্ঠিত হোৱা মেইনছ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ বাবে ৰায় দিয়ে। উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ মেইনছ পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলৰ পিছত অনুষ্ঠিত হ'বলগীয়া মৌখিক পৰীক্ষাৰ ফলাফল পুনৰ ন্যায়ালয়ৰ অনুমতি লৈহে ঘোষণা কৰিব পাৰিব বুলি ন্যায়ালয়ে ৰায় দিয়ে। আনহাতে বিতৰ্কিত জলসিঞ্চন বিভাগৰ 396 শাখা সহায়ক পদৰ বাবে অনুষ্ঠিত হোৱা নিযুক্তি পৰীক্ষাত হোৱা বেমেজালিৰ অভিযোগ আদালতে খাৰিজ কৰে আৰু ফলাফল ঘোষণা কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পিছৰ খবৰটো হৈছে আজিৰে পৰা ভাৰতীয় ৰেলৱেত টিকট বুকিঙৰ ক্ষেত্ৰত বৃহৎ সালসলনি। এই সালসলনিৰ ভিতৰত আছে ৰেল চলাৰ আধা ঘণ্টাৰ পূৰ্বে প্ৰকাশ পাব দ্বিতীয়খন টিকট ৰিজাৰ্ভেশ্যনৰ তালিকা। গতিকে সেই তালিকা প্ৰকাশ হোৱাৰ আগেয়ে বুকিং কৰিব পাৰিব ৰেলৰ টিকট আৰু আধা ঘণ্টাৰ পূৰ্বে যাত্ৰীয়ে কৰিব পাৰিব বুকিং। যাত্ৰাৰ 5 মিনিটৰ পূৰ্বে উপলব্ধ হ'ব ৰেলৰ টিকট আৰু 10 অক্টোবৰ শনিবাৰৰ পৰাই আৰম্ভ কৰা হৈছে এই নতুন নিয়ম। ইয়াৰ পিছৰ খবৰটো হৈছে একেলগে নিৰ্বাচন খেলিব অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে। আছু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু কৃষক মুক্তি সহ 70 সংগঠন, বীৰ লাচিত সেনা আৰু সংযুক্ত আঞ্চলিক দলৰ যৌথ উদ্যোগত গঠিত ৰাইজৰ দল দুয়োটা আঞ্চলিক ৰাজনৈতিক দলে আগন্তুক 2021 অসম বিধানসভা নিৰ্বাচনত একেলগে অৱতীৰ্ণ হ'ব আৰু আনুষ্ঠানিকভাৱে এই কথা সদৰি কৰিলে অসম জাতীয় পৰিষদৰ নেতা তথা ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞাই। আৰু নৱেম্বৰ মাহৰ ভিতৰত দুয়োটা দলৰ মাজত মিত্ৰতাৰ ৰূপৰেখা প্ৰস্তুত হ'ব বুলিও জগদীশ ভূঞাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উল্লেখ্য যে ইতিমধ্যে দুই আঞ্চলিক শক্তিক একলগ হ'বলৈ তৃণমূল পৰ্যায়ৰ পৰা দাবী উত্থাপন হৈছে।